নমস্কাৰ সকলোকে জিয়াচি আছাম চেনেললৈ স্বাগতম। আজি মই 15 আগষ্ট অৰ্থাৎ স্বাধীনতা দিৱসৰ বিষয়ে লিখা এটা কবিতা যাৰ নাম স্বাধীন, সেই কবিতাটো আপোনালোকৰ মাজত প্ৰেৰণ কৰিবলৈ ওলাইছোঁ। এই কবিতাটো মই 15 আগষ্টৰ আগতে লিখা আৰু আপোনালোকে যে এই ভিডিঅ'টো দেখিব চাব, এই ভিডিঅ'টো 15 আগষ্টৰ দিনা বনোৱা হয়, কিন্তু কিছু অসুবিধা আৰু সময়ৰ অভাৱৰ বাবে এই ভিডিঅ'টো মই আপোনালোকৰ মাজত দিব পৰা নাই। তো আজি আপোনালোকৰ মাজত দিম বুলি ভাবিছোঁ, তো সকলোৱে চাব। আহক তেতিয়া আমি ভিডিঅ'টো পিনে আগুৱাই। নমস্কাৰ, সকলোকে নমস্কাৰ জনাইছোঁ। আজি ৭৫তম স্বাধীনতা দিৱস। আজি আমাৰ ভাৰতীয়সকলৰ বাবে এক গৌৰৱৰ দিন, কাৰণ আজিৰ দিনটোতেই আমাৰ দেশখন স্বাধীন হৈছিল। 1947 চনৰ 15 আগষ্ট তাৰিখে আমাৰ দেশখন ব্ৰিটিছৰ হাতৰ পৰা মুক্ত পাইছিল। আমি গৌৰৱেৰে ক'ব পাৰোঁ যে আমি স্বাধীন দেশৰ নাগৰিক। যদিওবা আমাৰ দেশত বহুতো কেলেংকাৰী হৈ থাকে, কিন্তু আমি স্বাধীন দেশৰ নাগৰিক, আমি গৌৰৱ কৰোঁ। আৰু এই স্বাধীনতা এদিনতে লাভ কৰা নাছিল। বহু কষ্টৰ মাজেৰে আৰু বহু যন্ত্ৰণাৰ মাজেৰে স্বাধীন ভাৰত হৈছে। এই স্বাধীন সেইসকল ব্যক্তিৰ দ্বাৰা সম্ভৱ হৈছে যিসকল ব্যক্তিয়ে নিজৰ জীৱন দান দি আমাক স্বাধীন কৰিছে, আমাৰ ভাৰতক স্বাধীন কৰিছে। এই স্বাধীন আৰু কষ্ট সেইবোৰ সাৱৰি মই এখন কবিতা লিখিছোঁ। সেই কবিতাখনৰ নাম হৈছে স্বাধীন। পৰাধীন দেশত উগ্ৰহতৰ লগত আছো আমি তেওঁলোকৰ তলত, কৰিব নোৱাৰো ইচ্ছামতে কৰিলেই গোটেই জীৱন থমকিৰ, নোৱাৰো আৰু এনেকৈ থাকিব অৱশেষত বিশ্বযুদ্ধ। পৰাধীন দেশক স্বাধীন কৰিবলৈ ওলাই আহিলো আমি হেংদাং লৈ, সকলোকৰ মৃত্যু ৰঙা তেজেৰে বৈ গ'ল নৈ, কিন্তু আমি মৃত্যুক ভয় নকৰো, আমাক লাগে স্বাধীন। জীৱন দিম পৰাধীন দেশক স্বাধীন কৰিম, এই প্ৰতিজ্ঞা অটুট ৰাখিম। কত যে যুদ্ধ, কত যে বিদ্ৰোহ, কত যে আন্দোলন, এইবোৰ কৰোঁতে প্ৰাণ গ'ল বহুতৰ, কিন্তু অৱশেষত স্বাধীন হ'ল। তিনিবৰণীয়া জাতীয় পতাকা নীল আকাশত উৰিল, এতিয়াহে আমাৰ দেশ প্ৰাণ পাই উঠিল। স্বাধীন শব্দ দিয়ে সাহস, স্বাধীন শব্দ দিয়ে উৎসাহ, স্বাধীনতা দিলে শান্তি বিলাই, শ্বহীদৰ আত্মাই যাতে শান্তি পায়। তিনিবৰণীয়া খাদী কাপোৰৰ অসীম অৰ্থ, গাৰ্হনীলাৰ চক্ৰটোত আছে ২৪ডাল দণ্ড, এয়াই হ'ল অশোক চক্ৰ। আহা আমি সকলোৱে দেশ মাতৃক শ্ৰদ্ধা কৰোঁ, তিনিবৰণীয়া জাতীয় পতাকাক সন্মান জনাওঁ। এই সন্মান আজিয়ে অন্ত নপৰে, ভৱিষ্যতলৈ থাকিব। জয় হিন্দ, জয় অসম। ধন্যবাদ।